তথাপি তুমি দুখ নকৰিবা তোমাৰ দৰে ছোৱালীৰ বাবে হেজাৰজন ৰাজ দৌৰি আহিব বিশ্বাস কৰি আৰে প্ৰথমে মই কথাটো বিশ্বাস কৰা নাছিলো কিন্তু পাছত আগৰ পৰা শুনি একেবাৰে টানো জিনা ৰাজবিন্দু বাৰু ইমান বেয়া চৰিত্ৰৰ হ'ব লাগে নে আৰু ৰবাচোন মই ইয়ালৈ আহিছো মাত্ৰ তোমাৰ দুখ সহ্য কৰিব নোৱাৰে আৰে তুমি তোমাৰ এই জীৱনটোৰ কথা কি ভাবিছা মানে তোমাৰ বিয়াৰ কথা কৈছো তুমি তোমাৰ জীৱনটোতো এনেকৈ শেষ কৰি দিব নোৱাৰা তোমাৰ সন্মুখত এটা সুন্দৰ জীৱন আছে তুমি ইচ্ছা কৰিলে হেজাৰজন ল'ৰাই প্ৰপোজেল লৈ আহিব আপুনি সেইবোৰ কথা চিন্তা কৰিব নালাগে সেইবোৰ কথা চিন্তা কৰিবলৈ মোৰ দাদা আছে আৰু আপুনি বোধহয় নাজানে অহা মাহৰ ৭ তাৰিখে মোৰ বিয়া হ'ব নোৱাৰে কিয় নোৱাৰে মোৰ জীৱনৰ কিছুমান সিদ্ধান্ত আপুনি কিয় ল'ব আশা